হেল্ল' নমস্কাৰ। তো আপোনালোকে কেনেকুৱা আছে? ভালে আছে চাগে? তো বহুত গৰম গাইছ, ক'বলৈ গ'লে ইয়াৰে চেহা আছে, গছ আছে। য'ত য'ত গছ নাই তাতে বহুত গৰম, য'ত গছ আছে তাতে চেহা আছে। সেইকাৰণে মই চেহা তলে তলে গৈ আছো, আৰাম পাই আছো গাইছ। তো আধা ৰাস্তাৰ পৰা আৰু গছ নাই কাৰণে গৰম পাম। বহুত ৰ'দ দিছে চাবলৈ গ'লে। যোৱাকালি বহুত আমাৰ গাঁৱত বৰষুণ দিছিলে আৰু এতিয়া বৰ্তমান দিয়া নাই। আৰু এতিয়া ৰ'দ দিছে, ৰ'দ দিলে বহুত গৰম সহ্য কৰিব নোৱাৰে। আৰু বৰষুণ দিলেও সহ্য কৰিব নোৱাৰে, কাৰণ আমি মানুহ হয় গাইছ, একো নিশ্চিন্তও নহয় যে য'তে পথে আমি সহ্য কৰিব পাৰিম। তো এতিয়া মই ব্লাড টেষ্ট কৰা হৈ গ'ল। এতিয়া চাব পাৰে হৰিপুৰ মানে কাউণ্টাৰৰ পৰা দিছে। এইটো মানে এণ্ট্ৰি কৰাৰ সময়ত দিয়ে মাত্ৰ 1 টকা লৈছে। মই ভাবিছিলো বেছি যাবগৈ নেকি বুলিকে, কিন্তু মোৰ পৰা 1 টকা নগ'লা, কাৰণ মোৰ মামাই দি দিলা, দাদাইজনে। আৰু এতিয়া 11টা বজাত ৰিপৰ্ট আহিব, এ না বি না চি না ডি না অ না। তো তেতিয়াহে গম পাম মই কি গ্ৰুপত আছো, আৰু আপোনালোকৰ কি গ্ৰুপত আছে কমেণ্ট কৰি জনাব।